हेलो एभ्रिवान সকলোকে স্বাগতম এটা নতুন ভিডিঅ'লৈ। আজি আহিছোঁ আমি উমৰাংচুলৈ। উমৰাংচুৰ যিটো মানে লেক এটা আছে, লেকটো চাবলৈ আহিছোঁ আৰু এতিয়া ডবকা পাৰ হৈছোঁ। আমাৰ লগত মানে আৰু দুজন আহি আছে, তেওঁলোকৰ কাৰণে আমি ৰৈ আছোঁ আৰু এখন বাইকত আহিছোঁ দুইজন, মোৰ বাইক আনো নাই। হেল্ল' হেল্ল' ব্ৰ' আমাৰ লীলবাগানত দাদাহঁতে আহি উপস্থিত হৈছে। আপোনালোকে প্লিজ ভিডিঅ'টো এনেকুৱা তুফান ছুটাবা, প্লিজ দাদাহঁতক মৰম চেনেহে কৰিবা। দাদা লগ পাই কিনি ইমানে ভাল লাগিছে। প্লিজ অসমবাসীক এটা কথা অৱগত কৰি আছোঁ, আপোনালোকে দাদাহঁতক ছাপোৰ্ট কৰিবা। চব জাগাৰ ভিউ দাদাহঁতে কষ্টৰে আকাৰে এই গাড়ী লৈ দেখিছেনে কিমান গৰমৰ মাজত কাপোৰ লগাই আপোনালোকৰ কাৰণে। প্লিজ আপোনালোকে ভিডিঅ'টো ছাপোৰ্ট কৰিবা দাদাহঁতক আৰু আগুৱাই যাবা। অসমখন ৰাইড কৰিবলৈ ওলাইছে, অসমত কি কি বস্তু আছে চব দেখাব ভিডিঅ'ৰ জৰিয়তে। মোৰ ভিডিঅ'টো ইয়াতে কাম। ৱেলকাম টু ডিমা হাছাও। গেট। এতিয়া আমি পানীমূৰ পাইছোঁ আহি। মোৰ সোঁ চাইডে দেখিছে পানীমূৰ ৱাটাৰফল এফালে আছে। ফাইনেলি উমৰাংচু সোমাইছোঁ আহি আৰু এইটো দেখিছে ডালমিয়া চিমেণ্টটো, ডালমিয়া চিমেণ্টৰ কোম্পানী। নীলা ফুলডাল কি ফুল দিছে, কি ফুল? এতিয়া আমি উমৰাংচু পাইছোঁ আহি, উমৰাংচু টাউন পাৰ হৈ আহিছোঁ আৰু। এইফালে গল্ফ কৰ্চ যায়, উমৰাংচু গল্ফ কৰ্চ। এতিয়া আমি আহি আছোঁ এটা সুন্দৰ ভিউ পইণ্টলৈ, নামটো হ'ল 9 কিলো ভিউ পইণ্ট। এতিয়া আছোঁ উমৰাংচুৰ এটা পিকত, ধুনীয়া ভিউ পইণ্ট এটা আছিলে, সেইখিনিতে ৰ'লোঁ। ধুনীয়া মানে বহুত দূৰলৈ দেখা পায় পাহাৰবিলাক। এই ভিউ পইণ্টটোৰ ধুনীয়া ড্ৰোন শ্বট এটা লৈছোঁ, চাবচোন কেনেকুৱা লাগে। বলক এতিয়া যাওঁ গৈ। এতিয়া ওলাইছোঁ এটা লেকলৈ, ধুনীয়া লেক এটা আছে। এতিয়া আছোঁ গল্ফ ফিল্ডৰ গেটত আৰু ইয়াত সোমালে 20 টকাকৈ পাৰ হেড লয় আৰু বাইকৰ 50 টকাকৈ। কাৰ বা বেলেগ বাহনৰ কিমান লয় সেইটো নাজানো, কিন্তু ইয়াত সোমালে মানে টিকেট কাটিব লাগে। আৰু অলপ সোমাই আহিছোঁ, চাওক কি সুন্দৰ মানে ভিউটো। আৰু এই লেকটো বহুত ডাঙৰ আছে আৰু ইয়াত নাৱৰ ব্যৱস্থা আছে, মানে নাও চলাব পাৰিব বা জেট স্কি চলাব পাৰিব। আহি উমৰাংচু যিটো লেকটো গল্ফ ফিল্ডত থকা লেকটো পাইছোঁ আহি। একদম ধুনীয়া লাগিছে, মানে পূৰা গোটেই মানে চাৰিওফালে পানী, ভাল লাগিছে। ইফালে বুটিং কৰিব পাৰি। এইটো হ'ল লেকটো, লেকৰ পানী চাওক, মজা, ধুনীয়া চাফা পানী। মজা।
এই লেকটোলৈ যদি আহোঁ বুলি ভাবে একেদিনাই ঘূৰি যাব পাৰিব আৰু নগাঁৱৰ পৰা মাত্ৰ 133 কিলোমিটাৰ দূৰ আৰু যদি পানীমূৰ আহিছে পানীমূৰৰ পৰা মাত্ৰ 33 কিলোমিটাৰ দূৰত আছে। এইফালে দেখিছে কি সুন্দৰকৈ নাৱত উঠি লেকটো উপভোগ কৰি আছে আৰু আমি মানে উঠিব সময় নহ'লে আমি বহুত দেৰিকৈ আহিলোঁ মানে। যাওঁগৈ ঘৰলৈ, লেকটো এৰি যাওঁগৈ আৰু চালোঁ অলপ সময়, ভাল লাগিলে লেকটো। ঘৰলৈ যাওঁতে দেৰি হ'ল, গৈ থাকোঁ এতিয়া ঘৰলৈ। ইমান ধুনীয়া এটা লেক, আহিলে কেম্পিং কৰিব পাৰিব। টাউনখন আৰু এই হোটেলখনতে কিবা কিবি খালোঁ আৰু এতিয়া যাওঁগৈ ঘৰলৈ। চ' বাই বাই।